নমস্কাৰ বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আহি পৰিছে যে তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বিহুৰ নামত বিতৰ্কমূলক মন্তব্য কৰি গ্ৰেপ্তাৰ হল আপৰ নেতা সুশান্ত কুমাৰ নাথ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰো বিহুৰ নামত চৰকাৰে দোকান খোলা বুলি মন্তব্য কৰা আপৰ নেতা সুশান্ত কুমাৰক আটক আৰক্ষীৰ এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডত অসমৰ বিহু নাচক স্থান দিয়াৰ অৰ্থে অসম চৰকাৰৰ উদ্যোগত অহা 14 এপ্ৰিলত হবলগীয়া বিহু নাচ অনুষ্ঠানক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত আটক কৰা হৈছে আম আদমি পাৰ্টিৰ মুখপাত্ৰ সুশান্ত নাথক প্ৰাপ্ত খবৰ অনুসৰি মুখপাত্ৰ নাথে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে বিহুৰ নামত বেপাৰ কৰা বুলি ছচিয়েল মিডিয়া যোগে এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কৰা এই মন্তব্যৰ বাবে আটক হোৱা সুশান্ত নাথক সম্প্ৰীতি পান বজাৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে বিহুৰ নামত দোকান এখন খুলি চৰকাৰী টিকট বিক্ৰী কৰাটো গিনিজ বুকত ৰেকৰ্ড হ'ব লাগে এতিয়া অসমীয়াই বিহু চাবৰ বাবে কলাক্ষেত্ৰত টিকট ল'বলৈ দীঘলীয়া শাৰীৰ পতাৰ কথা তাতে ফেচবুকত এইদৰে কৰিছিল পোষ্ট আপৰ নেতাগৰাকীৰ এই পোষ্ট ভাইৰেল হোৱাৰ পিছতে মন্ত্ৰী পীযুষ হাজৰিকাই এই সন্দৰ্ভত ভুল তথা মিছা তথ্য বিয়পোৱা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব বুলি মন্তব্য কৰিছিল 14 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বিহু নাচৰ সাধাৰণ লোকে সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব বুলি মন্তব্য কৰে উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 14 এপ্ৰিলত গুৱাহাটীৰ সৰোজা ষ্টেডিয়ামত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহুক স্থান দিয়াৰ বাবে ৰাজ্যৰ 11,000 বিহুৱতী বিহু নাচিব।